হেল্ল' বন্ধুসকল, আপোনালোকে চাই আছে মোক অৰ্থাৎ বিডি বিকাশ ব্লগ। আৰু আজি কি ব্লগ বনাওঁ তাকে ভাবি আছোঁ। আজি বৰবৰুৱাৰ কিছুমান জাগা চাওঁ, লগতে বৰবৰুৱাৰ ধুনীয়া টাউনখন অলপ চাই আহোঁ, লগতে অলপ শাক পাচলিও চাই আহোঁ। কিমান কি দাম আপোনালোকক জনাই আছোঁ। বৰবৰুৱাত বস্তুবিলাকৰ দাম কেনেকুৱা আৰু আমাৰ হাজো নলবাৰী পিনে কিমান দাম আপোনালোকে কমেণ্টত জনাব। যোনসকলে হাজো নলবাৰীৰ পৰা মোৰ ভিডিঅ' চাই আছে, তাতে শাক পাচলিৰ দাম কেনেকুৱা আপোনালোকে কমেণ্টত জনাব। তো বলকচোন চাই লওঁ আজি বৰবৰুৱাৰ কিছুমান জাগা। আৰু বন্ধুসকল, এইটো হৈছে আমাৰ ভাড়া ঘৰ আৰু এইখন হৈছে আমাৰ বাইদেউৰ গাড়ী। আৰু এইপিনে ধুনীয়াকৈ এখন গেট আছে। গেটখন খোলাৰ লগে লগে ধুনীয়া এখন ফিল্ড আছে ইয়াত। গেটখন খুলি দিলোঁ আৰু এইফালে চাওকচোন বন্ধুসকল, কি ধুনীয়া ফিল্ড এইখন। আৰু এইপিনে আছে আমাৰ স্কুটি, আৰু এতিয়া মই স্কুটি চলাওঁ আৰু কিছুমান জাগা চাবলৈ যাওঁ, আপোনালোকক দেখাওঁ আৰু ময়ো চাই লওঁ কি কি পাওঁ কি কি নাপাওঁ দেখা আজি। আৰু বন্ধুসকল, এনেকৈ স্কুটি চলাই এটা ধুনীয়া ঠাণ্ডা জেগা এটা পালোঁ। আৰু মোৰ পিছপানে চাওকচোন, চাহৰ বাগিচা, চব চাহৰে বাগিচা। সেইফালে গ'লেও এইফালে গ'লেও চব চাহৰে বাগিচা। আৰু যিহেতু ধুনীয়া ঠাণ্ডাৰ জেগা, গছবিলাক ধুনীয়াকৈ হৈ আছে, তাৰ বাবে ঠাণ্ডাৰ জেগা এইটো। এই ঠাণ্ডাৰ জেগাটোত বহি কিবা এটা ভাল লাগিছে। আৰু কোনো এটা মানুহ নাই, চব চুনচান জেগা। আৰু এতিয়া বন্ধুসকল, আমি যাম ক'ত? বৰবৰুৱাৰ টাউন চাবৰ কাৰণে। আৰু তাতে শাক পাচলি হওক, দাম কেনেকুৱা আপোনালোকক দেখাই আছোঁ। আৰু লগতে আমাৰ পিনে বস্তুবিলাকৰ দাম আৰু এই পানেৰ বস্তুবিলাকৰ দামৰ লগত কি পাৰ্থক্য আছে আপোনালোকে কমেণ্টত জনাব। আৰু চাওকচোন, স্কুটিখনে মোক লৈ আহিছে, তাৰ বাবে মই স্কুটিখনক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া আপোনালোকৰ লগত ময়ো যাম, মোৰ লগত আৰু আপোনালোকেও যাব। তো বলকচোন, কিমান ধুনীয়া জেগা, বাপৰে বাপ। এতিয়া মই স্কুটিত বহিলোঁ আৰু স্কুটিখনে মোক লৈ যাব মোৰ গোসাঁই। বলক বাপৰে বাপ, এটাও মানুহ নাই, চব চাহ বাগান। ওপৰত আছে ডাঙৰ গছ। কিবা এখন আহিছে, হৰণ মাৰিছে পিপ বুলি, কিন্তু শব্দ দিছে, মাল নাই, মালেই নাই। তো বলক বন্ধুসকল, বেছি পলম নকৰোঁ, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। তো বলক। আৰু এতিয়া বন্ধুসকল, বৰবৰুৱা টাউনত যাব লাগিলে আমি লেফ্ট ছাইডৰ ৰাস্তাৰে যাব লাগিব। তো বলকচোন। আৰু বন্ধুসকল, এই বৰবৰুৱা চহৰখন মানে টাউনখন বেছি ডাঙৰ টাউন নহয়, যাই পামেই আৰু অলপমান আছে আগত। তাতে যাই অলপ চব্জি লওঁ। আৰু ইয়াত চব্জিৰ দাম কি আপোনালোকক কৈ আছোঁ। আৰু আগৰ পিনে এটা কালী মন্দিৰ আছে। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। এইটো হৈছে কালী মন্দিৰ, আৰু মা কালীৰ সেৱা লৈ কিনে মই যাই আছোঁ চব্জি ল'বৰ কাৰণে। আৰু আগৰ পিনে হৈছে চব্জি মাৰ্কেট, অৰ্থাৎ বৰবৰুৱা টাউন। আৰু এতিয়া বন্ধুসকল, চব্জিৰ দোকান আহি পালোঁ, স্কুটি ধুনীয়াকৈ আহি থলোঁ। এইপিনে হৈছে এইখন চব্জি দোকান। আৰু এতিয়া বন্ধাকবিৰ দাম কেনেকুৱা সুধি লওঁ, যিহেতু বন্ধাকবি ল'বৰ কাৰণে আহিছোঁ। বিলাহী কিলো কিমানে ভাই? 80 টকা বোলে। আৰু বন্ধাকবি কিমান? বন্ধাকবি 60। বন্ধুসকল, বিলাহীৰ দাম হৈছে 80 টকা। বেছি নালাগে, 250 মান দিয়া। আৰু বন্ধাকবি সৰু চাই এটা আনকচোন। বন্ধাকবি হৈছে 60 টকা কিলো। 250 গ্ৰাম দিয়ক। 2.5 কিলো নালাগে ভাই, 2.5 কিলোৰ কাৰণে একদম কাজাহান গুচি যাব। নাই হোৱা, আৰু লাগিব। এইটো কি মাল দিছে? হৈছে। আৰু বন্ধুসকল, এই মালটোৰ কেজি 60 টকা।
আৰু হাজো নলবাৰীত কিমান কমেণ্টত জনাবিচোন যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে। এই সাধাৰণ পাতকেইটাৰ দাম 60 টকা। আধা কেজি ধৰছোঁ দে। কিমান হ'ব এইটোত? 35 টকা ৰেডি। ফুলকবি কেনেকুৱা? ফুলকবি কেজি 80 টকা। সৰু চাই এটা আনকচোন। আৰু বন্ধুসকল ফুলকবিৰ দাম হৈছে 80 টকা কিলো, বন্ধাকবি 60 টকা আৰু বিলাহীও 80 টকা। তো কিমান হ'ল? আৰু এটা দিছোঁ সৰু চাই। দে হ'ব দিয়া। 50 টকা নহয়। এইটো কিমান হ'ব? কিমান হ'ব? কিমান হ'ব? তুমি 20 টকা দিবা। 20 টকা। এই গাজৰ কিমান? গাজৰ 40 টকা। তো বন্ধুসকল 40 টকা, 120 টকা কিলো। কিমান হ'ল চাওকচোন, কেই টকা হ'ল? আৰু বন্ধুসকল গাজৰটো 40 টকা হ'লে 160 টকা হয়, কিন্তু মোৰ চিনাকি বুলি 120 টকা দিব খুজিছে। যিহেতু চবকে নিদিয়ে, তথাপি মই আপোনালোকক কৈ দিলোঁ 120 টকা দিব পাৰিব। 160 টকা কয় আৰু এওঁলোকে। আৰু মামেৰি থাকিলে মোৰো অলপ কম দাম ধৰি দিলে হয় জানছে। না বহুতে মই কমকে ধৰি দিছোঁ। গাজৰৰ কিলো হৈছে 120 টকা, আৰু ফুলকবি 80 টকা, বন্ধাকবি 80 টকা, আৰু বাকী বৰ্তমান ভেন্দি কিমান চলি আছে কিলো? ভেন্দি 80 টকা। 80 টকা। ফুলকবি? ফুলকবি কিমান? ফুলকবি এইটো ফুলকবিটো কিমান যে? ফুলকবি চব 80 নেকি? চব 80 চব 80 ধৰিব পাৰি, 60 80 এনেকুৱা হৈ আছে কিলো। তো ঠিকেই আছে বৰ্তমান। আমাৰ সেইপিনে বা কিমান বন্ধুসকল অলপ কমেণ্টত জনাবাচোন। তো যি মামা থাকিলে মামাইটো অলপ কম কৰি ধৰি দিয়ে মোক ৰেটটো। তো এতিয়া কিমান হ'ল টোটেল? টোটেল কিমান হ'ল? 70। তো বন্ধুসকল এতিয়া 70 টকা হ'ল মোৰ, আৰু বেছিভাগ 60 80 কেজি হৈছে চববিলাক চব্জিৰে। তো ইমানেই আৰু চাই থাককচোন ভিডিঅ'টো। আৰু এতিয়া বন্ধুসকল মই ল'ম ধনিয়া, 1 মুঠাত 10 টকা, মোক বুলি 3 মুঠাত 20 টকাত দিব আৰু নে কি ক? আৰু বন্ধুসকল বিলাহীবিলাক চাওকচোন কি টিকটিকে লাল হৈ আছে, আৰু দোকানখন ধুনীয়া লাগিছে বন্ধুসকল। আৰু বস্তুবিলাকৰ দাম বহুত, কি কম। আৰু বন্ধুসকল এতিয়া চব্জিৰ বজাৰ কৰা হৈ গ'ল, আৰু বিশেষ আপোনালোকক দেখাব লগা জাগা নাছিল, যিহেতু বৰবৰুৱা চহৰখন সৰু, আৰু ইয়াৰ বৰবৰুৱাৰ মানুহখিনি চব যায় মানে ডিব্ৰুগড় চহৰত। যিহেতু আৰু বিশেষ আপোনালোকৰ মাজত ভিডিঅ' দিব নোৱাৰিলেও মাজে মাজে এনেকুৱা ভিডিঅ' মানে ব্লগ দি থাকিম আপোনালোকক, আৰু আপোনালোকে মৰম দি যাব, তাৰ বাবে আৰু ভিডিঅ' বনাই থাকোঁ। আৰু যদি ভাল লাগিছে এই ভিডিঅ'টো আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ লগত আহি গ'ল মোৰ ভাগিন আৰু মোৰ বেটাটো। একবাৰ চাই দি, বহুত দিন দেখা নাই, এতিয়া ডাঙৰ হ'ল মানে আৰু সমস্যাৰ বাহা যি। এই দাদা কিয় মাৰি দিলি দেই। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ই ভাল নহ'লেও আপোনালোকে আৰু চাই মৰম দিব।